খাদ্য খোৱাৰ পিছত লগে লগে কেতিয়াও নকৰিব এনে কাম, অন্যথা ভুগিব লাগিব আপুনি। আমাৰ জীৱনৰ বাবে খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ বেছিভাগেই দিনটোত কমেও 3 বাৰ আহাৰ গ্ৰহণ কৰোঁ। আমাক পৰামৰ্শ দিয়া হৈছে যে খাদ্য সময়মতে খাব লাগে, লগতে ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰ এৰিব নালাগে। আমি কি বস্তু সেৱন কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিওঁ, কিন্তু বহু সময়ত আমি খোৱাৰ পিছত এনে ভুল কৰোঁ, যাৰ ফলত আমাৰ স্বাস্থ্যই যথেষ্ট ক্ষতি হ'ব পাৰে। খোৱাৰ পিছত এনে ভুল নকৰিব। গা ধোৱাৰ অভ্যাস। আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে কিছুমান মানুহৰ গধুৰ আহাৰ খোৱাৰ পিছত গা ধোৱাৰ অভ্যাস থাকে, কিন্তু এই পদ্ধতি বিপদজনক হ'ব পাৰে, কিয়নো ইয়াৰ ফলত কোষ্ঠকাঠিন্য বা পেট ফুলাৰ অভিযোগ হ'ব পাৰে। সেইবাবে গা ধোৱাৰ পিছতহে খাদ্য খাব লাগে। এনে কাৰণেই ভাৰতীয় সংস্কৃতিত এনে কৰা হয়। ধূমপানৰ আসক্তি। চিগাৰেট, বিড়ি, হুকা আৰু গাঞ্জা খোৱাৰ অভ্যাস সমানেই বেয়া, কিন্তু যদি আপুনি খাদ্য খোৱাৰ পিছত ধূমপান কৰে তেন্তে আপুনি নিজৰ বহুত ক্ষতি কৰিছে। ইয়াৰ বাবে আপোনাৰ মেদবহুলতা দ্ৰুতগতিত বৃদ্ধি পাব, লগতে শৰীৰৰ কাৰ্যক্ষমতাতো সমস্যা হ'ব। লগে লগে শুই থকা। প্ৰায়ে আমি দুপৰীয়া বা ৰাতিৰ আহাৰ খোৱাৰ পিছত বিচনাত বা চোফাত শুই থাকোঁ। এই অভ্যাসটো অতি বেয়া। ই পেট আৰু কঁকালৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি কৰে, লগতে তেজৰ চেনিৰ মাত্ৰাও বৃদ্ধি হ'ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ খাদ্য খোৱাৰ পিছত 10 পৰা 15 মিনিট খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে ভাল হ'ব। ফল মূল খোৱাৰ অভ্যাস। যদি খাদ্য খোৱাৰ পিছত ফল মূল খোৱাৰ অভ্যাস আছে তেন্তে লগে লগে সলনি কৰক, কাৰণ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ বাবে আপুনি এচিডিটিৰ বলি হ'ব পাৰে। আহাৰ খোৱাৰ প্ৰায় 3 ঘণ্টাৰ পিছতে ফল মূল খাব লাগে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।